নমস্কাৰ, মোৰ উৰণীয়া মন চেনেলৰ জৰিয়তে সকলোকে স্বাগতম জনাই মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। এতিয়া আমি আহিলোঁ আমাৰ বাৰীলৈ ল'ৰা ছোৱালীহালকো লৈ আহিছোঁ। এয়া ঘৰৰ সকলো আহিলোঁ, দুখেই পাই গৈছোঁ। আমাৰ ঘৰৰ পৰা অকণমান দূৰত পাচলি বাৰীখন, য'ত আমাৰ খেতি কৰা হয়। ৰঙালাও লাগিছে, আপোনালোকে দেখিছে, আৰু এইফালে লাগি আছে বকলি, এয়া লাও, জাতিলাও নিম বুলিহে আহিছিলোঁ অৱশ্যে মাছৰ লগত খাবলৈ। চাইছোঁ কোনটো জাতিলাও নিওঁ, চাইছোঁ। এয়া বকলি ছিঙিবলৈ লগালোঁ, তাহাঁত দুটা বহি আছে। বকলি কোনফালৰ পৰা ছিঙিম, ডাঙৰ বকলি বিচাৰিয়ে পোৱা নাই তাহাঁতি। কোনটো বকলি ছিঙিবলৈ কথা পাতি আছে তাহাঁতি। বকলি এটা ছিঙি নিওঁ বুলি চাইছোঁ। আমাৰ ঘৰৰে পাচলি খাই থকাই হয় অৱশ্যে, খুব কমহে কিনা হয়, কিনিবলগীয়া তেনেকৈ নহয়। এতিয়া আমি ছিঙিম এয়া উৰহি। এইটো উৰহি কোনে কোনে চিনি পায় বাৰু, খাই পাইছেনে? মোক কমেণ্ট বক্সত কমেণ্ট কৰিবচোন, কোনে কোনে খাই পাইছে। এয়াও দেখিছে উৰহি লাগি আছে আমাৰ গছত। তাৰপিছত এই কাষতে থকা সৰু সৰু যে গাঁতবোৰ দেখিছে, সেইবিলাকত কচু দিব, সেইকাৰণে গাঁতখিনি খান্দি থৈ দিছে। এয়া ফ্ৰেঞ্চবিন লাগিছে, ফ্ৰেঞ্চবিনো ছিঙিম বুলি আহিছোঁ। তাৰপিছতে এয়া বেঙেনা, কাষতে ফিছাৰীও আছে মাছ খাব পৰাকৈ। এয়া লাগিছে বেঙেনা। সৈ দুটাই আকৌ খেলিবলৈ আহিলে, তাহাঁতি খেলিছে। তাৰপিছত আকৌ কচু গাঁতৰ মাজতে তাহাঁতি আকৌ যুদ্ধ আৰম্ভ কৰিছে। লাগি গ'ল। যুদ্ধ আৰম্ভ নোহোৱাৰ আগতে সৰিয়ে পৰিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে ভালে থাকক, বাই বাই।